নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱাই সোনকালে গা পা ধুই আজৰি হৈ নিজকে ধুনীয়া কৰি লৈছোঁ, লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কি হয় আজিৰ দিনটোত মই কি কৰোঁ তাকে সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ দিনটোৰ স্পেচিয়েল কি হয়, কি কৰোঁ, কিয়নো মই ইমান ৰাতিপুৱাই সাজি কাচি ওলাইছোঁ, সকলো ক'ম। মই ভিডিঅ'টো দেখুৱাইছোঁ, চাই থাকক সকলোৱে। ফাৰ্ষ্টতে কওক মোক আজি কেনেকুৱা লাগিছে। লিপষ্টিক লগোৱা নাছিলোঁ, লিপষ্টিক অকণমান লগাই লৈ আহিলোঁ আজৰি হৈ লৈ। মই প্ৰথমতে আজি ফাৰ্ষ্টতে ঘৰৰ পৰিৱেশটো কি হৈ আছে, কি সকলো দেখুৱাইছোঁ, চাই থাককচোন। এইখিনি দেখিছেনে? বজাৰ। ঘৰত মানুহজনে কালি কৰি অনা বজাৰ, লগতে কল, তাৰপাছতে প্ৰসাদ বুট জিকাই থৈছে সকলোখিনি। আজি ঘৰতে গীতা পুথি পঢ়োৱা হৈছে দিনৰ ভাগত, আৰু ইয়াত সকলোৱে বনোৱা কৰা কামত লাগি আছে পুৰা। মাহী, মামাহঁত, পাপাহঁত চব সকলো বহি আছে, ভকত আহিছে। আজিৰ দিনটোত কিয় গীতা পুথি পঢ়াইছোঁ, কি স্পেচিয়েল আছে বুলি কৈছোঁ, মই সকলো ক'ম। ভিডিঅ'টো শেষলৈকে চাই থাকক। এইফালে পুথি ষ্টাৰ্ট কৰিছে, সকলোৱে পুথি শুনাত ব্যস্ত। সেইখিনি হৈছে খোৱা বোৱাৰ ব্যৱস্থা। নিৰামিষ হৈছে যিহেতু দালি, চব্জি সকলোখিনি। হাজবেণ্ডক এবাৰ দেখুৱাই দিবলৈ দিলোঁ কাৰণে তেওঁ দেখুৱাই দিলে। এতিয়া প্ৰসাদ ভগাবলৈ লৈছে। আপোনালোকে ভাবিছে চাগে এইজনে দেখুৱাইহে আছে, কিয়নো স্পেচিয়েল বুলি কৈছিলে, কথাষাৰ নক'লে। হয়, আজিৰ স্পেচিয়েল হৈছে আমাৰ মানে বিয়াৰ 2 বছৰ কমপ্লিট হৈছে। তাৰ কাৰণে আমি গীতা পুথি পঢ়াইছোঁ যে সেইটো নহয়। ঘৰত মই অহাৰ পৰা কৰি আহিছোঁ যিহেতু গীতা পুথি, সেইকাৰণে 2 বছৰো পাতি দিওঁ বুলি ভাবিছোঁ। মানুহজন লগত থাকোঁতে এতিয়া খোৱা বোৱাৰ চবেই ব্যৱস্থা হৈ গ'ল, খাই আছে। খোৱা বোৱাৰ মাজতে মই কওঁ, স্পেচিয়েলটো ক'লোৱেই যিহেতু, সেইকাৰণে ঘৰতে নিৰামিষ আয়োজন কৰি কৰা গ'ল। ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে চাই থাকিব শেষলৈকে, আৰু কিবা স্পেচিয়েল হয় যদি মই আপোনালোক সকলোকে শ্বেয়াৰ কৰিম। শেষত মই খাব লৈছোঁ। এফালে মা বহি আছে, ইয়াৰ লগত হাজবেণ্ড, মামাৰ ল'ৰা আৰু মামা, আমিকেইটাই শেষত খাবলৈ লৈছোঁ। খাই কৰি আজৰি হোৱাৰ পাছতে মামাই 2টা হাঁহ মাৰিলে। সৰুকৈ এটা ঘৰতে আকৌ ৰাতিৰ কাৰণে আয়োজন কৰা হৈছে খানাৰ। তাৰ পাছতে হাজবেণ্ডে কেক এটা আনিলে যিহেতু, তাতে কেকটো কাটিলোঁ। মামাহঁত সকলো আছে। সুখ দুখৰ মাজেৰে দুয়োজনে 2টা বছৰ কমপ্লিট কৰিলোঁ। তেনেকৈ যে আকৌ অহা দিনবোৰ আগবাঢ়ি যাব পাৰোঁ, সকলোৱে যে আশীৰ্বাদ কৰে। কেক কটাৰ সময়তে মামাই অকণমান হেৰানি কৰি দিলে।
আজিৰ দিনটোত ইউনিভাৰ্চিটি বা ঘৰৰ গীতা পাঠ বুলি দিনটো কেনেকৈ কটালোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। ৰাতিৰ সাঁজ সকলোৱে খাই ঘৰা ঘৰি গ'ল আৰু আমিও শুবলৈ আহিলোঁ।